Hello everyone, আজি আপোনালোকৰ বাবে আকৌ এটা নতুন হেলদি ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ চাউল, মগু আৰু পালেঙৰ সৈতে ঢকলা। তাৰ কাৰণে মই প্ৰথমে পালেংখিনি বইল কৰি লৈ তাৰ পানীটো পেলাই ল'ম আৰু আধা কাপ চাউল আৰু আধা কাপ মগু ৰাতিটো কাৰণে তিয়াই ৰাখিছিলোঁ। সেইখিনি ধুনীয়াকৈ ধুই ল'ম। তাৰপিছত এইফালে এটা মিক্সি বাতি লৈ লৈছোঁ। তাত কেইটুকুৰামান আদা, দুটামান জলকীয়া, ধনিয়া আৰু চাউল মগুখিনি দি ধুনীয়াকৈ পিচি লৈছোঁ। তাৰপিছত বইল কৰি লোৱা পালেংখিনিও একেলগে দি এটা ধুনীয়া পেষ্ট বনাই ল'ম। তাৰপিছত তাত মই সোৱাদ অনুসাৰে নিমখ আৰু 3 চামুচ কেঁচা নাৰিকলৰ গুড়ি দি সেইখিনি ধুনীয়াকৈ মিহলি কৰি লৈছোঁ। তাৰপিছত তাত মই দি দিছোঁ এপেকেট ইনো আৰু অলপমান পানী দি সেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিহলি কৰি ল'ম। তাৰপিছত এটা বাতি লৈ লৈছোঁ। তাত মই অলপমান ঘিউ সানি মিশ্ৰণখিনি তাত দি ল'ম। দি লৈ সেইখিনিৰ ওপৰত মই অলপমান কাশ্মীৰী লাল মিৰ্চ ছটিয়াই লৈছোঁ। তাৰপিছত এইখিনি মই ভাপতে সিজাই ল'ম। তাৰপিছত ঢকলাত তৰকা লগাবৰ কাৰণে মই তেল গৰম কৰি লৈছোঁ। তাত মই দি দিছোঁ অলপমান হিং, সৰিয়হ, নৰসিংহ আৰু অলপমান বগা তিল দি সেইখিনি ফুটুৱাই সিজাই ল'লোঁ। তাৰপিছত সিজি উঠাৰ পিছত ঢকলাখিনি মই এনেকৈ পিচ পিচকৈ কাটি লৈছোঁ। তাৰপিছত তাৰ ওপৰত মই গৰম কৰি লোৱা তেলৰ মিশ্ৰণখিনি দি ল'লোঁ। দি লৈ এনেকৈ ধুনীয়াকৈ সজাই ল'লোঁ প্লেটত। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু আপোনালোকেও এবাৰ নিশ্চয় বনাই চাব। আজিলৈ আহিছোঁ, বাই।